জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে দিল্লীত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেল 2022ত এনেদৰে তেওঁ ৰেম্প ৱাক কৰা দেখা পোৱা গ'ল আৰু আপোনালোকৰ বাৰু প্ৰিয়ম পল্লৱীক কাৰ ভাল লাগে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এইযোৰ সাজত বাৰু তেওঁক কেনেকুৱা লাগিছিল আপোনালোকৰ কেনেকুৱা লাগিছিল নিশ্চয় জনাব আৰু আপোনালোক যদিহে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব বহিনী মনতে স্মৃতি